আজি হ'ল শ্ৰী শ্ৰী বিশ্বকৰ্মাৰ পূজা বুলি আমাৰ ওচৰৰে সৰু ভকত কেইজনক মাতি আনি ঘৰতে যিমান সামৰ্থ্য তেওঁলোকক আমি আমন্ত্ৰণ কৰি সেৱা ভাগ লৈছোঁ। তেওঁলোকৰ কিমান লাজ চাওকচোন, প্ৰাৰ্থনা গাওঁতে কি লাজৰ পৰিছে তেওঁলোক। বিশ্বকৰ্মা বুলি আজি ঘৰতে অনুষ্ঠিতকৈ অলপ আয়োজন কৰিছোঁ। তেওঁলোকৰ শ্ৰী চৰণৰ সেৱালৈ আগন্তুক দিনত যাতে দিনবোৰ ভাললৈ আহে তাৰ বাবে ঈশ্বৰৰ ওচৰত আশীৰ্বাদ কৰিছোঁ। আগতে আমি সৰুতেও এনেকুৱাই আছিলোঁ, ঘৰে ঘৰে গৈ বিশ্বকৰ্মা খাইছিলোঁগৈ। পলিথিনৰ টোপোলা এক মোনা হৈ আহে, বুট নাৰিকল কল কুঁহিয়া আদি ভৰপূৰ হৈ আহে। ফুল পলিথিন লৈ ঘৰলৈ উভতি আহোঁ। বিশ্বকৰ্মাৰ খাই পেট ভৰি যায়। তাৰপৰা এতিয়া ৰোৱাৰ পিছৰ পৰা বহুত দিন যোৱা নাই। পথাৰখন চাবলৈ গ'লোঁ। পথাৰখন বৰ ধুনীয়াই হৈছে, কিন্তু পানী নোহোৱা দুখত পথাৰবোৰ ফাট মেলি গৈছে। দুজাকমান বৰষুণ পালে অলপ ভাল হ'ব। এইখিনি যে দেখিছে, এইখিনি হ'ল বানপানীত বুৰ গ'ল, সেয়েহে ইমান ভাল নাই হোৱা। পথাৰৰ মাজত ছাগলী আহি বিন্দাছ খাই আছে। খেতি এবছৰ বাৰু ভাল নহ'ব। তাতে গৰমত দুটা বৰফ পিন্ধিলেও খাৰুক মাৰিছে। বৃষ্টি জানুৱাৰী এইজোপা হ'ল অৰ্জুন গছ। অৰ্জুন গছৰ তলতেই আমাৰ খেতি মাটি আছে। যিমান ৰ'দ দিলেও এই গছজোপা তলতেই বহি আমি জিৰাওঁ। ইমান যে ভাল লাগে, ইমান ধুনীয়া বতাহ মাৰি থাকে। চব আহি এই গছজোপা তলতেই জীয়াইহি। ঘৰলৈ খেতি কৰিছিলে, ঘৰলৈ মনত নপৰে। ইমান ধুনীয়া এটা পৰিৱেশ। এয়া বিশ্বকৰ্মা বুলি ৰাতিৰ সাঁজটো ৰুটি আৰু মাংসৰে সৈতে ৰাতিৰ সাঁজটো পৰিৱেশন কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ধন্যবাদ।